বহুতে আমাক আমাৰ ভিডিঅ'জ বিলাকত কমেন্ট কৰিছে যে আমাক অকণমান কনসেপচুৱেল কিছুমান ভিডিঅ'জ দিয়ক অন সাম গ্ৰামাৰ টপিকস হয় কাৰণ অলৰেডি আমাৰ ভিউৱাৰ্সে গম পাইছে যে অকল মুখস্থ কৰি আজিকালিৰ পৰীক্ষা পাৰ নহব সো তোমালোকৰ কাৰণে আমি গ্ৰামাৰৰ এটা সিৰিজ লৈ আহিছো তাৰে আজি প্ৰথমটো লেকচাৰ অন প্ৰেপজিশনস এটো আমাৰ যেটো ডিটেইল এটা লাইভ ক্লাছৰ পার্ট হয় তারে এটা অংশহে তোমালোকক আমি আজি দিব বিচাৰিছো তেনেকে তোমালোকে তিনটা মান লেকচাৰস পাবা তো ষ্টে টিউনড ফৰ ফাৰ্দাৰ আপডেটস আৰু আমি ভাবো যে এই তিনি চাৰিটা মান লেকচাৰস যদি আমি কৰো এলং উইথ প্ৰেক্টিস এণ্ড কনসেপচুৱেল আন্ডাৰষ্টেণ্ডিং প্ৰেপজিশনস তোমালোকৰ কাৰণে বহুত ইজি হৈ যাব লাগে আৰু এই ভিডিঅটো কোনে চাব পাৰে এই ভিডিঅটো ক্লাস 9 10 11 12 তাৰ লগতে যিসকল ল'ৰা ছোৱালী সিইউটি বা বিভিন্ন কম্পিটিটিভ পৰীক্ষাও দিব বিচাৰে তেওঁলোকৰ কাৰণেও এই ভিডিঅটো যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব গৈ আছে তো আশা কৰো এই ভিডিঅটিয়ে আমাৰ ছাত্ৰ ছাত্ৰীখিনিক অলপমান হলেও এৱেৰ কৰিব ৰিগাৰ্ডিং ভেৰিয়াছ টপিকস সাৰাউণ্ডেড ৰিলেটেড টু প্ৰেপজিশনস সো আৰম্ভ কৰো আহা আৰু তাৰ লগে লগে আমি কিছুমান ফেক্চুৱেল কথাও পাতি গৈ থাকিম যদি ভিডিঅটো ভাল লাগে লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবা এমং your friends and hope আমাৰ চেনেলটো তোমালোকে অলৰেডি সাবস্ক্ৰাইব কৰিছাই সো প্ৰেপজিশনৰ প্ৰথমটো লেকচাৰ আজি লেকচাৰ 1 সো তাৰ আগতে টপিকটো লৈ যোৱাৰ আগতে আমি সদায় এটা কথা ভাবো যে yes ডেফিনেশনস আমাক কেতিয়াও পৰীক্ষাত নালাগে কিন্তু উইথ ডেফিনেশন the topic becomes slightly easier for us to approach তো আমি টপিকটো ইজিলি এপ্ৰোচ কৰিব পাৰো সো ইয়াতে আমাক কি এটা কথা আমি পাব পাৰো যে প্ৰেপজিশনস বুলি যেতিয়া আমি কথাটো কওঁ নামতে ক্লুটো আছে a preposition is a word which is placed before a noun or a pronoun to show its relation with something else in the sentence স্যার বুঝি না পালো তার মানে কি স্যার তার মানে কি জানানে তার মানেটো হয় এনেকুৱা যদি আমি চাও যে এই যে কামটো হল the apple on the plate সো ইয়াতে কি কৰিলে the noises at night সো দুটা অনে লিংক কৰিছে এপল আৰু প্লেটক ঠিক তেনেকে এতে লিংক কৰিছে নয়েজ আৰু নাইটক সো এই ওয়ার্ডস বিলাককে জিটুৱে কি কৰে বিফোর এ নাউন বহিব and to link the noun to the nearby word or লগত তাৰ জিটু ৰিলেশন হ'ব এইটোৱে হয় প্ৰেপজিশনস সো আমি আমাৰ ক্লাছটোত এনেকে কৰিব বিচাৰিছো এটা তিনিটা মই যে কৈছো তিনিটা লেকচাৰস আমি লম তো আমি আজি এনেকে যাব বিচাৰিছো প্ৰথমটো ক্লাছত words with no prepositions yes sir class 2 এ preposition আৰু তাত আকৌ আপুনি কৈ আছে words with no prepositions very interesting লাগিব part 2 I hope যে কিছুমান শব্দয়ে কেতিয়াও prepositions নলয় আৰু আমি কেতিয়াবা ভুলকে তাহাতৰ লগত prepositions এটা attach কৰি দিও and that's an error আৰু error correction is very important for various examinations which you are appearing নহয় জানো তাৰ prepositioner লগে লগে error আমি শিকিব পাৰিম second heading to আমাৰ হ'ব second lectureত আমি যাম words with fixed prepositions interesting কাৰণ prepositions বস্তুটো গ্ৰামাৰতকে অকনমান ব্যৱহাৰিক গ্ৰামাৰ বুলি ক'লে বেছি ভাল হয় যত আমি uses পাৰ্টটো বেছি দেখা পাওঁ কোনোবাই ক'ব পাৰে যে এটো কিয় এটোৱে হয় বাট এটো ইউজ হৈ গল throughout from the very beginning somebody has used it and that's why preposition এটোৱে লব particular preposition to and last but not the least আমি লম words with different prepositions so words with no prepo আমি আৰম্ভ কৰিছো এই words কেটা একবাৰ জাস্ট ভিডিওটো পজ কৰি মন কৰা enter return despite discuss attack comprise describe resemble emphasis investigate এই ওয়ার্ডস কিটা আমি কিয় লৈছো জানানে এই ওয়ার্ডস কিটা লোৱাৰ মানে কি হল এটা খুব ধুনিয়া ৰিলেশনস আছে যে এই ওয়ার্ডস কেটাৰ লগত কেতিয়াও কোনো প্ৰেপজিশনস ইউজ নহয় স্যার কি কৈ আছে আপুনি এবিলাকৰ লগত প্ৰেপজিশনস ইউজ নহয় হয় এবিলাকৰ লগত প্ৰেপজিশনস ইউজ নহয় কেতিয়াবা আমি প্ৰায় কৈ দিও নহয় হি ৰিটাৰ্ন ব্যাক ফ্ৰম লন্ডন আৰে ৰিটাৰ্ন মানে তো ঘূৰি আহিল আৰু ব্যাক কেলে লাগিছে নহয় ৰাতিপুৱাৰ মৰ্নিং ওয়াকৰ দৰে হৈ যায় কথাটো নহয় কেতিয়াবা বহুতে কয় নহয় ৰাতিপুৱা মৰ্নিং ওয়াক কৰিব গৈছিলো কোৱা নেকি তুমিও নকবা কিন্তু দে দ্যাটস আ ৰং কাইন্ড অফ ইউজেস সো ডেসপাইট যেতিয়া আমি ডেসপাইট ইউজ কৰো ডেসপাইটৰ লগত আমি কেতিয়াবা অফ ইউজ কৰা দেখা যায় সত্বেও ডিসকাস অন attack কিবা on বা কিবা comprise of কিমান বাৰ বহুতে ইউজ কৰো describe discuss all these things we tend to use এবিলাকৰ লগত কিন্তু prepositions নাহিব এটা সৰু টুইষ্ট আমাৰ আছে যে টুইষ্টটো হয় এনেকুৱা যেতিয়া আমি এন্টাৰৰ লগত
কিবা ফিজিক্যাল প্লেসৰ কথা পাতো তেতিয়া হলে নো প্ৰেপো কিন্তু এন্টাৰ যদি কিবা এবস্ট্ৰাক্ট আইডিয়াত ব্যৱহাৰ কৰা হয় তেতিয়া তোমালোকে ইনটু লব পাৰা মানে কি স্যাৰ মানে হয় এনেকুৱা যে say we have entered into an era of e-learning যেনেকে এডুকেটৰ লগত তোমালোকে e-learning কৰি আছা we have entered into an era of e-learning after the covid বা after the pandemic বুলি আমি যদি কওঁ কথাটো for example তো যদি এনেকুৱা ধৰণৰ এটা কথা কোৱা হয় ইয়াত কি হল entered an era of e-learning ইয়াত কোনো ফিজিক্যাল জাগাত কোৱা হোৱা নাই সে I have entered into the stadium wrong I have entered into the classroom wrong so entered into an era that should be correct but বাকি বিলাকৰ লগত কোনো prepositions আমি নলম so moving on ইয়াৰে যদি দুটা সেন্টেন্স আমি দেখিছো I went to home last night I went to my home last night কি হল ইয়াৰ কোৱা হৈছে ফাইন্ড দা কারেক্ট সেন্টেন্স কিবা আইডিয়া তোমালোকৰ 1 মিনিট মানে যদি ভিডিওটো পজ কৰি চাব পাৰা I went to home last night থিওৰি টু ভেৰি সিম্পল এনেকে মনত ৰাখিবা যদি হোম ওয়ার্ডটোৰ আগত কোনো প্ৰেপজিশনস ব্যৱহাৰ নহয় I repeat before the word home please don't use any prepositions but হোমৰ আগত যদি আমি এটা পজিটিভ প্ৰনাউনৰ ব্যৱহাৰ কৰো পজিটিভ প্ৰনাউন মানে স্যাৰ যিবিলাকে অনাৰশিপ বুজায় মাই হোম ইয়োৰ হোম হিজ হোম হার হোম দেয়ার হোম যদি আমি তেনেকুৱা ধৰণৰ ওয়ার্ডটো ইউজ কৰো তেতিয়া কিন্তু আমাক টু লাগে মানে এইটো ইনকারেক্ট এই সেন্টেন্সটো কারেক্ট বুজি পাই আছে চাগে টপিকটো আমি কি ডিসকাস কৰি আছো হেডিং পাহৰি না যাবা we are discussing words that don't take prepositions but there are some twist in the tails also যেনেকে home normally preposition নলয় তাৰ আগত যদি আমি my লগাই দিও then it takes a prepositions next আহিল insist বা persist এতিয়া আমি আহিছো words that take some fixed prepositions different নহয় fixed prepositions insist বা persist মানে জোৰ দিয়া এই দুটাৰ লগত আমি কি দেখা পাও এই দুটাৰ লগত আমি দেখা পাও ব্যৱহাৰ হোৱা প্ৰেপজিশনটো হয় ইনসিস্ট অন বা পারসিস্ট অন এনেকে লিখি থৈ দিবা কাৰণ আমি পৰীক্ষা পাৰপাছত কিছুমান সিলেক্টিভ পঢ়িবই লাগিব হাজাৰটা প্ৰেপজিশনস পঢ়ি গলে আমাৰ কিন্তু নহব সো উই নিড টু বি এ বিট কেয়ারফুল কি পঢ়িব লাগে কি ইম্পৰ্টেন্ট কি পঢ়িব নালাগে সো দ্যাট ইজ অলসো ভেরি ইম্পৰ্টেন্ট পার্ট যে আমি কোনবিলাক বস্তু পঢ়িব নালাগে তো ইয়াত দেখা পাইছো কি আমি ইনসিস্ট এন্ড পারসিস্ট তো দুইটাৰে লগত প্ৰেপো কি হয় অন হয় কিবা সেন্টেন্স লিখাত অসুবিধা হলে আমাক কমেন্টত জনাবা হি ইনসিস্টেড অন মাই প্ৰেজেন্স লাইক তেনেকুৱা ধৰণৰ সেন্টেন্সেস আমি পৰীক্ষা বিলাকত পাও এইটো তোমালোকে জানা যেন মোৰ মন হয় যে প্ৰিভেন্ট হাইন্ডাৰ ৰেস্ট্ৰিক্ট এবস্টেইন এলোফ ৰিফ্ৰেইন ডিবাৰ এই গোটেই কেইটাই এটা পাৰ্টিকুলাৰ প্ৰেপজিশন হে লয় ফিক্স প্ৰেপৰ কথা আমি পাতিছো গোটেই কেইটা ওয়ার্ডে অকনমান সিনোনিম হয় টুয়ার্ডস दैट पर्टिकुलर मीनिंग कॉल बाधा दिया रोकना किसी चीज को स्टॉप कर देना लाइक सो प्रिवेंट हाइंडर रेस्ट्रिक्ट एब्सटेन एलोफ रिफ्रेन डिबार এই গোটেই বিলাকৰ লগত এটা প্ৰেপজিশনে আহে দ্যাট ইজ ফ্ৰম খুব কমন এইটো পৰীক্ষাত আহাৰ চান্সেস থাকে তো আমি অকনমান বস্তুটো এনেকে বুজিছো যে এইবিলাক সব যে ৰখাই দিয়া ভার্বস আছে তাহাতৰ লগত যেটো প্ৰেপজিশন আহিব এটো কোন আহিব সদায় ফ্ৰমে হ'ব এটা সেন্টেন্স আর কব নেকি হয় নিশ্চয় কব পাৰো হি প্ৰিভেন্টেড মি ফ্ৰম গোইং দেয়ার ঠিক আছে হি হাইন্ডার্ড মি ফ্ৰম ডুইং দিস ঠিক আছে সো এইবিলাকৰ লগত সদায় আমি এটা তাৰ পিছত আকৌ ভাৰ্বৰ আইএনজিও হৈ যায় হা প্ৰিভেন্টেড মি ফ্ৰম ডুইং সো তাৰ পিছত যেটো ভাৰ্ব আনিবা হেতুৰ আইএনজি স্ট্ৰাকচাৰটো লগত লৈ আনিবা মুভিং অন খুব ইন্টারেস্টিং সুপিরিয়র ইনফেরিয়র জুনিয়র সিনিয়র প্রেফার প্রেফারেবল প্রায় দেখা যায় হোপ তোমালোকে নকৰা বহুত লৰা ছোৱালীয়ে এইটোৰ লগত এটা এই এক্সপ্ৰেশনটো ইউজ কৰিব মানে প্ৰায় চেষ্টা কৰে ইউজ কৰে বাট প্লিজ এইটোৰ লগত এইটো নহয় সুপিরিয়র দেন নহয় জুনিয়র দেন নহয় সিনিয়র দেন নহয় প্রেফার দেন নহয় তো এইবিলাকৰ লগত কোনটো প্ৰেপজিশন হয় জানানে বুজিবা খুব ইম্পৰ্টেন্ট এইবিলাকৰ লগত হোৱা প্ৰেপজিশনটো হয়গে
to. Say for example, I prefer tea dash milk. ইয়াতে মই তুলনা কৰা নাই বহুতে ক'ব পাৰে স্যাৰ এটো তুলনা কৰিলে তো দেন আহে এই কিটা ওয়ার্ডত মই তুলনা কৰা নাই মই কি কৈছো গাখীৰতকে মই চাহক বেছি ভাল পাওঁ দ্যাট ইজ নট এ কম্পাৰিজন বেটাৰ কোৱা নাই মই কৈছো প্ৰেফাৰ কৰো মই ঠিক আছে সো আই প্ৰেফাৰ টি হোৱাট শুড বি দা ৰাইট প্ৰেপো হিয়াৰ আই প্ৰেফাৰ টি টু মিল্ক দেন কিন্তু ইউজ নকৰিবা এইটো কিন্তু কৈ থৈ দিলো প্ৰায় বহু পৰীক্ষাত প্ৰেপজিশনছত আমি এই বস্তুটো দেখা পাও এন্ড প্লিজ তোমালোকে এই ভুলটো যাতে কোনেও নকৰা সো লাইক দ্যাট মুভিং অন টু টুৱাৰ্ডছ ইমান টান নহয় টু মানে মই কোড গৈ আছো সে আই এম গোইং টু স্কুল নিৰ্দিষ্ট জাগা টুকুৰাত মই যাওঁ যত মই স্পেসিফিক যদি কথাটো কওঁ আৰু টুৱাৰ্ডছ মানে হল ডিৰেকশনটো সেইটো ফালে মই গৈ আছো সে তাৰ মানে কি আই এম গোইং টু স্কুল বেলেগত যোৱা নাই স্কুলতে গৈছো I am going towards school. আচ্ছা মানে মই কি কৰিলো স্কুলৰ ফালে তো গৈ আছো কিন্তু যাওতে যাওতে ৰাস্তা মে ভটক भी सकता हूं नो सो I am going towards school বুলি যেতিয়া কম যে তেতিয়া আমি কম মোৰ লক্ষ্যস্থলটো ফিক্স নহয় স্কুলৰ ফালে গৈ আছো বা পিনে গৈ আছো বাট এক্স্যাক্টলি I am not going to that particular destination. Hope this is understood. Specific আৰু ডিৰেকশনত আমি এটো এনেকে এতিয়া আইছো ইনটু আৰু অনটু এটো খুব ধুনিয়া এটা ডিফাৰেন্সেস দ্যাট কেতিয়াবা আমি পৰীক্ষা বিলাকত খুব ইয়াৰ কোৱেশ্চনস পাও তোমালোকে ইনফেক্ট ক্লাস 9 অৰ এটা চেপ্টাৰটো ইয়াৰ খুব ৰাইট ইউজেস পাইছিলা ইফ ইউ ৰিমেম্বাৰ সো ইনটু এন্ড অনটু ইনটু যেতিয়া আমি ব্যৱহাৰ কৰিম ইনটু ইজ ইউজড বেসিক্যালি টু ডিনোট when the level of surface remains same. Say for example, the dog ran into the forest. Matir pora eneke forest le douri gol. Second, when into kothai patisu, level of surface becomes lower. Mane uporor pora tololoi hol. Pray ahe the boy jumped into the pool. Say uporor pora tololoi teo jump marile. Etia onto ketia hoy. Onto ব্যবহার করিবা ontour ব্যবহার তো করিবা যেতিয়া level of surface কি হবো becomes higher মানে তলৰ পৰা যেতিয়া ওপৰলৈ যাব সে the cat jumped onto the table মানে মাটিত আছিল মাটিৰ পৰা মেকুৰীটো টেবুলৰ ওপৰলৈ জাপ মাৰিলে সিম্পল মনত ৰাখা একে থাকিলে ইনটু ওপৰৰ পৰা তল গলে ইনটু বা তলৰ পৰা যেতিয়া ওপৰ আহিব that has to be onto টেকনিক ঠিক আছে সাগে বুজি পাম মুভিং অন to the last of our theories আমি এটা series লৈ আহিছো prepositioner hope that's eduate classroom channel যেটো conceptually তোমালোকক গ্রামার শিকোৱাৰ আমি এক প্ৰচেষ্টা আৰম্ভ কৰিছো আমি এটা প্ৰচেছ হে লৈছো দেই সো তোমালোকে আমাক জনাবা যে এই প্ৰচেছটো আমাৰ কিমান ভাল লাগিছে তোমালোকক আমি তাতে অকল কোৱেশ্চনৰ আনসাৰৰ ৰাইট টিক কৰি দিয়া নাই এটা সিরিজ আমি লৈ আহিম যেতিয়া আমাৰ তিনটা prepositional লেকচাৰ খতম হৈ যাব অকল এমসিকিউ কৰিম তোমালোকে আনসাৰ দিবা So but point is আমি বুজি লৈ যদি আনসার দিও তেতিয়া হলে আমাৰ chance of getting the right answers become higher তো between among আৰু amid এই তিনটা তোমালোকে আনসার দিবা যদি যিকিটাই ভিডিওটো শেষলৈকে চাইছা between among আৰু amid between ইউজ কৰিবা যেতিয়া দুটা বস্তুৰ মাজত আমি কথাটো পাতো যেতিয়া আইটেমস দুটা হ'ব among যেতিয়া আমাৰ আইটেমটো দুটাতকে বেছি হ'ব amid যেতিয়া আমি আনকাউন্টেবল নাউনৰ কথা পাতিম বুজি পাইছা নে নাই পোৱা যেতিয়া আমি দুটাৰ মাজত কথা পাতিম তেতিয়া আমি between ইউজ কৰিম suppose you and me I have received two offers for the TV set the thief walked dash us the thief escaped dash confusion you tell me যে এটুক আমি এক নম্বৰ সেন্টেন্স বুলি নাম দিলু এটুক আমি 2 নম্বৰ সেন্টেন্স বুলি নাম দিলু আৰু এটুক আমি 3 নম্বৰ সেন্টেন্স বুলি নাম দিলু সো হোপ দিস ভিডিও কাইন্ড অফ এটো আমাৰ এটা অ্যাটেম্প্ট হয় টু মেক অল দা অ্যাসমিস বয়জ এন্ড গার্লস কনসেপচুয়ালি রিচার আমি বিচাৰিম যে তোমালোকে কনসেপচুয়ালি বস্তুটো শিকা আমি এনেকে prepositions voice tense narration sentence correction all the topics that you need we will come for at your doorstep. So don't forget to subscribe this channel and best of luck for your future. Thank you for watching.
ঠিক ঠাক